আজি মই মাংসৰ এটা ৰেচিপি বনাইছোঁ। এইটো সকলোৰে প্ৰিয় হয়, চাবচোন কেনেদৰে বনাইছোঁ। এইটোক কোৱা হয় স্মকি চিকেন। ইয়াৰ কাৰণে লাগিব চিকেনৰ লেগ পিচ বা উইংছ বা বেলেগ মাংসও দিব লাগে, অলপ ডাঙৰ ডাঙৰকৈ পিচকেইটা কৰিব লাগিব। মই এতিয়া মাংসখিনি ভালদৰে ধুই এখন কাপোৰে ভালদৰে মচি শুকুৱাই ল'লোঁ। ইয়াৰ কাৰণে মই 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ ৰেড চিলি লৈ এইখিনি ভালদৰে মাংসখিনিৰ লগত সানি ল'লোঁ। ইয়াতে মই জোখমতে নিমখ হালধি দি ভালদৰে এইখিনি সানি ল'লোঁ, যাতে মাংসখিনিত নিমখখিনি ভালদৰে সোমাই যায়। এতিয়া মই পেষ্টকেইটা এটা এটাকৈ এনেকৈ ধৰি লৈ গেছত অকণকৈ জুইত পুৰি ল'ম। জুই হ'লে ভাল হয়, কিন্তু মই গেছতে পুৰিছোঁ। এইখিনি মই ইলুটি দি অলপ লৰাই দি ভালদৰে পুৰি লৈছোঁ। বৰ বেছি পুৰিব নালাগে, অলপ মছলাখিনি ভালকৈ তাত সোমাই যোৱাকৈ পুৰিলেই হ'ল। এতিয়া মই এইখিনি পোৰা হৈ গৈছে। ইয়াতে মই কেৰাহী এখনত অলপ তেল দি অলপ গৰম কৰি লৈছোঁ। তেলটো পকাৰ লগে লগে মই এপিচকৈ ইয়াত দি পেলাই লাহে লাহে ভাজি আছোঁ। এতিয়া মই ল' ফ্লেমত দি ঢাকি দিম, অলপ মাজে মাজে লৰাই থাকিম। প্ৰায় 20 মিনিট সময় মই এইখিনি কৰোঁতে লাগিছে, কাৰণ মাংসটোতো সিজি যাব লাগিব। ধুনীয়াকৈ এইখিনি সিজি গৈছে। এতিয়া এনেদৰে ভাজি থকাৰ পিছত মাংসখিনি সিজিছেনে নাই অকণমান এনেকৈ চামুচ পাত লৈ অকণমান চাবও পাৰে সিজিছেনে নাই। এনেকৈ লৰাই থাকিব লাগিব। লৰাই কালাৰটো উঠি আহিছে, এয়া ধুনীয়া হৈ গৈছে মাংসখিনি। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি মিডিয়ামৰ পৰা হাই ফ্লেমত দি অলপ লৰাই থাকিম, যাতে পিঁয়াজখিনি দেৰি নাযায় আৰু সিজি যায়, কেঁচা গোন্ধও মাৰ যায়। এতিয়া লাই শাকৰ পাতখিনি মই ইয়াতে দি দিছোঁ। এইখিনি ভালদৰে সিজাব লাগিব। লাহে লাহে লৰাই আছোঁ। অকণমান নিমখ দি দিছোঁ ইয়াতে। এয়া দি মই লৰাই আছোঁ। লাই শাকখিনিও সিজি যাব লাগিব। সৰুকৈ কুটা নাই, লাই শাকখিনি মই ডাঙৰকৈ ৰাখিছোঁ। ইয়াতে মই এতিয়া এইখিনি সিজি গৈছে। ইয়াতে মই মাংসখিনি দি 5 মিনিটমান সময় লৰাই দিম আৰু 2 কাপমান চয়া চচ দি দিছোঁ। মই ল' ফ্লেমত 2 মিনিটমান সময় উতলাৰ পিছত এইখিনি হৈ গৈছে মোৰ। এতিয়া মই এইখিনি নমাই লৈ অকণমান সৰু বাতি এটা মাজতে ভৰাই দিছোঁ। ইয়াতে মই এতিয়া এটা অঙঠা, আচলতে জুই জ্বলি থকা অঙঠা হ'লে বেছি ভাল হয়, কিন্তু মোৰ সেইটো নাছিল কাৰণে মই এটা ভাল অঙঠা গেছত দি ৰঙা কৰি লৈছোঁ আৰু ইয়াতে মই বাতিটোত কাঢ়ি দিছোঁ। তাতে মই 2 চামুচ ঘিউ দি দিছোঁ আৰু লগে লগে মই সাফৰখন দি দিছোঁ। এতিয়া এইখিনি মই সাফৰখন দি দিয়াৰ লগে লগে এটা সুন্দৰ গোন্ধ ওলাইছে, ধোঁৱা ওলাইছে। মই এতিয়া দেখিছোঁ খুব ধুনীয়া এটা ধোঁৱা ওলাই, তাত ফ্লেভাৰটো মিলি গৈছে। খুব ধুনীয়া এটা গোন্ধ আহিব। এইকাৰণেই কোৱা হয় স্মকিং চিকেন। ইয়াক এইকাৰণেই স্মকি চিকেন কোৱা হয়। অঙঠাটোৰ ওপৰত যেতিয়া ঘিউখিনি দি দিলোঁ, ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলাইছে। এই গোন্ধটো গোটেই মাংসখিনিত সোমাই গৈছে, সেইকাৰণে এইটো সকলোৰে প্ৰিয় খাদ্য হয়। এই ৰেচিপিটো সকলোৰে প্ৰিয় হয়, খাবলৈ সঁচাকৈ বৰ ভাল হয়। ঘিউ আৰু অঙঠাৰ যিটো গোন্ধ ওলায়, সেই গোন্ধটো মাংসখিনিৰ মাজত সোমাই যায়, সেইকাৰণে ইয়াক স্মকি চিকেন বুলি কোৱা হয়। অনুগ্ৰহ কৰি মোৰ এই ৰেচিপিটো যদি আপোনালোকে ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবচোন।